নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এইটো মোৰ কাকা এতিয়া ভাগৱতলৈ ওলাই গৈছে। তো অকণমান কাকাক জোকাই লৈছোঁ আৰু ক'লৈ যাবি? এয়া কাকা ভাগৱতলৈ গ'ল। মই কাকাক কৈছোঁ বাই বাই দিবলৈ। আৰু এয়া আমি পিঠাগুড়ি খুন্দিবলৈ ৰেডি কৰিছোঁ। এজনী মোৰ আইতা আৰু এতিয়া আমি পিঠাগুড়ি খুন্দিবলৈ গৈ আছোঁ। আইতাক কেমেৰাটো মুখৰ ওচৰত দি দিছে। এটা ঢেঁকী চবেই দেখিছেই আৰু এতিয়া আমি পিঠাগুড়ি খুন্দিছোঁ। বৰা চাউলৰ পিঠাগুড়ি খুন্দি আছোঁ। যিহেতু মিক্সিত বৰা চাউলৰ যোনটো বগা পিঠা বুলি কয় সেইটো নুঠে ভালকৈ, সেইটো কাৰণে আমি ঢেঁকীতে খুন্দিলোঁ আৰু এয়া দেখা পাইছে আইতাই খুমলিৰ পৰা চাউলৰ গুড়িটো চালি আছে। এইটো কিন্তু আপোনালোকে ঘৰত নিজে ট্ৰাই নকৰিব, কাৰণ আইতাহঁতে বহুত আগৰ পৰাই এনেকৈ কৰি থাকে, সেইটো কাৰণে অভ্যাস আছে আৰু এইটো বহুত ৰিক্সৰ হয়। তো ঘৰত মানে ট্ৰাই নকৰিব, ময়ো পাৰিম বুলি আৰু এয়া চালি আছে পিঠাগুড়িখিনি কি হয় অলপ চালি পেলাই হেঁচি থ'লেহে তেতিয়া হয়। এতিয়া আমাৰ ৰেডি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলাই জুই জ্বলাই থৈছে, মায়ে চব ৰেডি কৰি থৈছে আৰু এতিয়া আইতাই বনাই আছে। আৰু মই পিঠা বনোৱাত ইমান পাকৈত নহয় আৰু সেইটো কাৰণে আইতাই বনাইছে। এটাকৈ বহুতো পিঠা বনালে। এতিয়া এইটো পিঠাটো কেনেকৈ দি পেলাই এতিয়া তিল দি দিছে। তিল আৰু গুড় ধুনীয়াকৈ সংমিশ্ৰণ কৰি থৈ দিয়া হয়, সেইখিনি দি দিয়া হয়। এয়া হাতাখনেদি ধুনীয়াকৈ লাহেকৈ চেপি দিছে পিঠাটো, ধুনীয়াকৈ যাতে ভাঙি নাযায় তেনেকৈ এতিয়া লাহে ঘূৰাই দিয়ে। তো পিঠাটো বনোৱা অকণমান ৰিক্সৰ হয় আমাৰ কাৰণে, যোনে নাজানে, আৰু যোনেতো জানে তেখেতসকলৰ কাৰণেতো একো কথাই নাই। আৰু এবাৰ দেখুৱাই দিয়া হৈছে যে কেনেকৈ বনাইছে। তো লাহে বনোৱা হয় আৰু তো ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আৰু এনেকৈ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আহি থাকিব। আপোনালোকে মৰম দিব আৰু যদি ভিডিঅ'টো অকণমানো যদি ভাল লাগে তো প্লিজ কমেণ্ট কৰিব যে ভাল লাগিছে তোমাৰ ভিডিঅ' চাই, আৰু সকলোকে শ্বেয়াৰ কৰিব।